অন এণ্ড অনৰ আণ্ডাৰত এটা প্ৰডাক্ট আছে যিটো হ'ল আমাৰ নিউট্ৰি লাইফ টো যদি এতিয়া এটা লাইনত ক'বলৈ যাওঁ এইটো এটা হেল্থ ড্ৰিংক ফুড সাপ্লিমেন্ট হেল্থ ড্ৰিংক হয় দুটা ফ্লেভাৰত আহে আমাৰ মেংগো ফ্লেভাৰ আৰু ভেনিলা ফ্লেভাৰত কিন্তু নিউট্ৰি লাইফটো বুজিবৰ কাৰণে নিউট্ৰিশনাল সাপ্লিমেন্টৰ যিটো আমাক কেলে লাগে সেইটো আমি অলপ বুজি পাব লাগে নিউট্ৰিশনাল সাপ্লিমেন্টটো আজি ডেটত কেলে ইমান জৰুৰী হৈছে ফাৰ্ষ্ট হ'ল মাটিৰ যিটো প্ৰডাকশ্যন কৰাৰ যিটো কোৱালিটি তাৰমানে একদম চিম্পল কে যদি ক'ব যাওঁ মাটিৰ কোৱালিটি লেভেলটো কমি গৈ আছে খেতি বাতি কৰাৰ পিছত যিটো আমি প্ৰডিউচ হয় তাৰমানে এইটো ফল হওক শাক পাচলি হওক সেইটো কিন্তু নিউট্ৰিশন ভ্যালুটো বহুত কম থাকে নেক্সট হ'ল লং ডিস্টেন্স ট্ৰান্সপৰ্টেশন তাৰমানে বহুত দূৰলৈকে প্ৰডাক্ট বিলাক পঠোৱা আমাৰ যিটো ৰপ্তানি কৰা হয় সেইটো প্ৰচেছৰ মাধ্যমেৰে কি হয় যিমান দিনলৈকে আমাৰ বস্তুখিনি পাইগে তাত কিন্তু নিউট্ৰিশনাল ভ্যালুটো বহুত বেছি কমি যায়গে নেক্সট হ'ল ফুড প্ৰসেসিং আজি ডেটত ফুড প্ৰসেসিং মাৰ্কেটটো বহুত ডাঙৰ হৈ গ'ল বহুত এনেকুৱা প্ৰসেস ফুড আছে যেবিলাক বহুত বেছি ইউজ হৈ আছে সেইটো কাৰণেও আমাৰ নিউট্ৰিশনাল ডেফিচিয়েন্সি এটা বডিত হোৱাৰ চান্সেছটো বাঢ়ি গ'ল তাৰপিছত হ'ল আমাৰ ডাইজেশনটো বহুত উইক হৈ গ'ল কমজোৰ হৈ গ'ল আৰু ইটিং হেবিটটো আমাৰ পুৱাৰ হৈ গ'ল তাৰমানে আমাৰ লাইফষ্টাইল চেলেঞ্জেছৰ কাৰণে কি হ'ল আমাৰ ফুড হেবিটটো চেঞ্জ হৈ গ'ল আমি বাহিৰা যিবিলাক ফাষ্ট ফুড হয় জাংক ফুড হয় ফেটি ফুড হয় এইবিলাক বহুত বেছি খাওঁ সেইটো কাৰণেও কিন্তু নিউট্ৰিশনাল ডেফিচিয়েন্সি হৈ যায় আৰু সাপ্লিমেন্টৰ আমাৰ বহুত বেছি প্ৰয়োজন হয় স্ট্ৰেছ লেভেলটো বহুত হলেও কিন্তু আপোনাৰ নিউট্ৰিশন ডেফিচিয়েন্সি হ'ব আনহেলদি লাইফষ্টাইল তাৰমানে এনেকুৱা পিকচাৰটো গমে পাইছে আনহেলদি এনেকুৱা টাইপৰ বস্তুবিলাক স্মকিং ড্ৰিংকিং এইবিলাক যদি বহুত বেছি আপোনাৰ লাইফষ্টাইলত আছে তেতিয়া হলেও কিন্তু আপোনাৰ সাপ্লিমেন্টৰ বহুত বেছি প্ৰয়োজনীয়তা আছে আমি সব বস্তু খৰধৰকে কৰো আজি ডেটত কাৰণ সবে কাম কৰে আমাৰ ওচৰত টাইম কম থাকে কাম বেছি থাকে সেইটো কাৰণে কি হয় খাবলে যিমানটো টাইম ল'ব লাগে আমি ইমানটো টাইম ল'ব নোৱাৰো আমাৰ ৰেষ্ট কৰিবলৈ যিমানটো টাইম বডিক দিব লাগে ইমানটো আমি ল'ব নোৱাৰো টোপনিৰ কাৰণে যিমান টাইম দিব লাগে ইমানটো আমি দিব নোৱাৰো এই ফাষ্ট ফৰৱাৰ্ড লাইফষ্টাইলটোৰ কাৰণে কি হ'ল আমাৰ পুষ্টিকৰ দ্ৰব্যবিলাক নিউট্ৰিশনাল ডেফিচিয়েন্সি বিলাক বডিত বহুত বেছি হোৱাৰ চান্সেছ হৈ গ'ল লাষ্ট হ'ল পলিউশ্যন প্ৰদূষণ লেভেলটো বহুত বেছি হ'ল যিটো কাৰণে আমাৰ বডিৰ অলপ ডেফিচিয়েন্সিটো ক্ৰিয়েট কৰে ডেফিনেটলি আমাৰ ইমিউন চিষ্টেমটো বেয়া কৰি দিয়ে এইখিনি গোটেই কাৰণখিনি চালো এতিয়া আমি বহুত ডাঙৰ এটা কথা ডিসকাস কৰিবলৈ গৈ আছো একদম ধ্যান দি পেলাই শুনিব পুষ্টি বোলা বস্তুটো কি হয় সেইটো অলপ একদম সিম্পল কে শিকিম পুষ্টিটো কি হয় তাৰমানে আমি এটা হ'ল যে আমাৰ খানা লাগে আৰু এটা হ'ল পুষ্টি লাগে কাৰণে পুষ্টি বোলা বস্তুটো আপুনি কি কয় সেইটো জানি লওক পুষ্টি বোলা বস্তুটো হওক যিটো আমাৰ দেহৰ শৰীৰৰ ভিতৰত বডিৰ ভিতৰত চেলছ বিলাকক ভালকে জীয়াই থবলৈ যিবিলাক খানা লাগে সেইটোকে নিউট্ৰিশন বুলি কয় তাৰমানে তাত যদি আপুনি জাংক ফুড বিলাক দিছে চেলটোৱে ভালকে জীয়াই থাকিব নোৱাৰে চেলৰ কোৱালিটি বিলাক ভাল নহয় সেইটো কাৰণে পুষ্টিকৰ দ্ৰব্য খোৱা নহয় মানে আমাৰ যিটো খোৱা বোৱাৰ পৰা নেচাৰেল বস্তুৰ পৰা যিখিনি বস্তু আমাক চেলক লাগে ভালকে জীয়াই থাকিবলৈ হেলদি ৱে জীয়াই থাকিবলৈ সেইখিনিকে পুষ্টি বা নিউট্ৰিশন বুলি কোৱা হয় নেক্সট হ'ল আমাৰ যিটো খোৱা বস্তু লাগে আমাৰ হেল্থটো ভাল হ'ব কাৰণে বা গ্ৰোথ লেভেলটো ভাল হ'ব কাৰণে আমাৰ গ্ৰোথটো যদি ভাল কৰিব কাৰণে লাগে সেইটো পুষ্টি লৈয়ে আমি গ্ৰোথটো ভাল কৰিব পাৰিম পুষ্টিটো যদি কম আছে ডেফিনেটলি গ্ৰোথ লেভেলটো ভাল নহয় আৰু আমাৰ হেল্থ কণ্ডিশনটোও ভাল নহয় আমি বহুত আনহেলদি ভিতৰৰ পৰা আনহেলদি হ'ম লাষ্ট হ'ল আমাৰ ডায়েটাৰী নিডছ বডিৰ যিটো আছে সেইটো ৰিলেশ্যন আমাৰ নিউট্ৰিশন যিটো হ'ল সেইটো হ'ল ইনটেক অফ ফুড তাৰমানে এনেকুৱা বস্তুবিলাক আপুনি খাইছে যিটো আপোনাৰ বডিৰ ডায়েটাৰী নিডছৰ লগত ৰিলেশ্যন আছে এনেকুৱা বস্তু খাইছে যিটো আমাক বডিক লাগে একচুৱেলি তাৰমানে যিটো মই ফাষ্ট ফুডৰ এক্সাম্পলটো দিছিলো যে আমাৰ বডিক সেইবিলাক খানা নালাগে আমাৰ বডিক লাগে এনেকুৱা কিছুমান বস্তু য'ত আমাৰ পুষ্টি ভ্যালুটো থাকে তাৰমানে নিউট্ৰিশন ভ্যালুটো থকা বস্তুবিলাক নিউট্ৰিশনটো আমি গম পালো এতিয়া গুড নিউট্ৰিশন মানে কি হয় পুষ্টিকৰ দ্ৰব্যবিলাক যিটো মাত্ৰাত লাগে হেলদি ফুডৰ পৰা ৰাইট কম্বিনেশ্যনত তাৰমানে যি পুষ্টিকৰ দ্ৰব্যবিলাক লাগে যদি আমি ভালকে কম্বিনেশ্যনটো লৈছো তেতিয়াহে এইটো ৰাইট গুড নিউট্ৰিশন বুলি কোৱা হয় পুৱাৰ নিউট্ৰিশন হলে আমাৰ কি হ'ব বহুত প্ৰব্লেম বডিত দেখা দিয়ে আমাৰ ষ্ট্ৰেছ লেভেল বাঢ়ি যায় আমি বহুত টায়াৰ্ডনেছ ফিল কৰো উইকনেছ বহুত হয় ব্ৰেইনটোৱে ভালকে কাম নকৰে মেমৰি পাৱাৰটো বেয়া হৈ যায় ইনসমনিয়াৰ প্ৰব্লেম হ'ব পাৰে যিটো টোপনি অহাৰ প্ৰব্লেম হয়
হেডেক হ'ব পাৰে এনেকুৱা বহুত প্ৰবলেম বিলাক আমাৰ বডিৰ ভিতৰত আৰম্ভ হৈ যায় তাৰমানে পুৱাৰ নিউট্ৰিশনটো কিহৰ পৰা আহে এইটো মাৰ্কেটৰ এটা কথা মই কৈ দিও এইটো ফ্যাক্ট হয় নৰ্মাল যেবিলাক ট্ৰেইন ফিজিচিয়ান হয় এওঁলোক নিউট্ৰিশনৰ ওপৰত কিন্তু এক্সপিৰিয়েন্স নাথাকে বা এক্সপাৰ্ট নহয় বা তেনেকুৱা এডুকেশ্যন নাথাকে এখেতৰ যিটো কোৱালিফিকেশ্যন হয় এইটো বেলেগ ফালে হয় দৰৱ ফালে হয় সেইটো কাৰণে নিউট্ৰিশনৰ লগত এখেতৰ এক্সপিৰিয়েন্স বা এডুকেশ্যন নথকাৰ কাৰণে এওঁলোকে কিন্তু পেশেন্টৰ প্ৰবলেম খিনি মানে পুষ্টিৰ লগত যেখিনি ৰিলেটেড প্ৰবলেম হয় এইটো কিন্তু ভালকে কানেকশ্যন কৰাব নোৱাৰে তাৰমানে নিউট্ৰিয়েন্ট ডেফিচিয়েন্সিটোৰ লগত প্ৰবলেমটোৰ লগত ভালকে কানেকশ্যনটো বা ৰিলেশ্যনটো বুজি নাপায় বা সলিউশন দিব নোৱাৰে এতিয়া পুৱাৰ নিউট্ৰিশনত কি হ'ব ক্ৰনিক নিউট্ৰিয়েন্ট ডেফিচিয়েন্সিছ হ'ব পাৰে ক্ৰনিক নিউট্ৰিয়েন্ট ডেফিচিয়েন্সি মানে ধৰি লওক এতিয়া ফৰ এক্সাম্পল কৈছো ক্যালসিয়াম ডেফিচিয়েন্সি এটা বস্তু হয় অলপ ডেফিচিয়েন্সি আছে এটো ফুড সাপ্লিমেন্ট বা ফ্লুইড হেৰি আপুনি সাপ্লিমেন্টেশনৰ পৰা যাব কিন্তু এই ডেফিচিয়েন্সিটো কেতিয়াবা ক্ৰনিক হৈ যায় ইমান বেছি ডেফিচিয়েন্সি হৈ গ'ল যে কিবা এটা বহুত সিভিয়াৰ প্ৰবলেম আপোনাৰ বডিত আৰম্ভ হৈ যাব পাৰে এইখিনি পুৱাৰ নিউট্ৰিশনৰ ৰিজাল্ট খিনি মই কৈ আছো হাৰ্ট ডিজিজ হ'ব পাৰে ক্যান্সাৰ হ'ব পাৰে ডায়াবেটিস এইবিলাক গোটেইখিনি হল ডেফিচিয়েন্সি ড্ৰিভেন কন্ডিশন ডেফিচিয়েন্সি ড্ৰিভেন কন্ডিশনে ডেভেলপ কৰা কন্ডিশন হয় বডিত যদি ধৰি লওক আপোনাৰ এন্টিঅক্সিডেন্ট মাত্ৰা যোৱা নাই তেতিয়া হলে ক্যান্সাৰৰ চান্সেস বেছি থাকে হাৰ্টৰ কন্ডিশনটো ভাল নহয় তেতিয়া এটো ৰিলেটেড নিউট্ৰিয়েন্ট যদি আপোনাৰ বডিত নাই হেতু কাৰণে হৈ থাকে ডায়াবেটিসৰ প্ৰবলেম সুগাৰটো ভালকে কন্ট্ৰোল হোৱা নাই এই গোটেইখিনি বস্তু কোৱাৰ কথাটো হল যে নিউট্ৰিশন বোলা বস্তুটো আমাৰ যদি কম থাকে বা ডেফিচিয়েন্ট হয় এইখিনি কিন্তু সিভিয়াৰ প্ৰবলেমও আপোনাৰ বডিত দিব পাৰে এটো দেখা গৈছে এটা সাৰ্ভে 50% বাচ্চা বিলাক আমাৰ ইন্ডিয়ান বাচ্চা বিলাক কিন্তু নিউট্ৰিশনাল ডেফিচিয়েন্সিত সাফাৰ কৰে তাৰমানে 50% বাচ্চা বিলাক ইন্ডিয়ান চিলড্ৰেন বিলাকৰ মাজত কিন্তু ডেফিচিয়েন্সি দেখা গৈছে নিউট্ৰিশনাল ডেফিচিয়েন্সি তাৰমানে পুষ্টিকৰ দ্ৰব্যবিলাক কম দেখা গৈছে আৰু এটো একৰ্ডিং টু WHO দেখা গৈছে 10 বছৰৰ পৰা 19 বছৰৰ ভিতৰৰ এজৰ যেবিলাক বাচ্চা আছে এবিলাক কিন্তু সিৰিয়াস নিউট্ৰিশনাল ডেফিচিয়েন্সিত মানে ভুগি আছে ইহঁতৰ সাফাৰ কৰে বহুত সিৰিয়াসলি ডেফিচিয়েন্সি হয় WHO ৰ মতে এটো ৰিপৰ্টটো এটো ডাটাটো যেটো দি আছো এটো WHO ৰ মতে হয় এইখিনি গোটেইখিনি আপোনালোকে দেখিছে আন্ডাৰ নিউট্ৰিশনৰ কাৰণে এটো কোৱা হয় ওয়াৰ্ল্ড ফুড প্ৰগ্ৰাম এতিয়া যেটো দেখি আছে এটো ওয়াৰ্ল্ড ফুড প্ৰগ্ৰামৰ ৰিপৰ্ট হয় সাৰ্ভে হয় এওঁলোকৰ মতে যেটো ডেথ বিলাক হয় চিলড্ৰেনৰ মাজত যেবিলাক ডেথ হয় 5 বছৰ তলত এটো কিন্তু ম্যাক্সিমাম কেसेस বিলাক দেখা গৈছে আন্ডাৰ নিউট্ৰিশন এটা বহুত ডাঙৰ ৰিজন তাৰমানে নিউট্ৰিশন যিমানটো প্ৰয়োজন আছিল বডিত হিমানটো নিউট্ৰিশন যোৱা নাই কম হোৱা কাৰণে সাৰ্ভাইভ কৰিব নোৱাৰিলে চিলড্ৰেন বিলাক এটো বহুত ডাঙৰ এটা ইস্যু নিউট্ৰিশনটো পুৰা হোৱাটো বহুত বেছি জৰুৰী হয় এটো দেখা গৈছে 19% এডোলেসেন্ট মানে হয় যেটো কিশোৰাৱস্থা হেতু ভিতৰতো আমাৰ নিউট্ৰিশনাল ডেফিচিয়েন্সি থাকে এটো এজ গ্ৰুপত এতিয়া ব্যালেন্স কম্বিনেশন মানে কি হয় হেলদি ডায়েট মানে কি হয় ব্যালেন্স কম্বিনেশন মানে কি হয় এতিয়া যেটো দেখিছে এটো আমি হেলদি ডায়েটৰ বিষয়ে অলপ কথা পাতিম তাৰমানে আমি দেখিছিলো যে নিউট্ৰিশন বোলা বস্তু পুষ্টি বোলা বস্তুটো কি হয় যে ৰাইট কম্বিনেশনত ৰাইট নিউট্ৰিয়েন্ট খিনি পাইছো তাৰমানে ৰাইট কম্বিনেশন নিউট্ৰিয়েন্ট খিনি কি থাকিব লাগে ব্যালেন্স কম্বিনেশন অফ কাৰ্বোহাইড্ৰেট প্ৰটিন ফ্যাট ভিটামিন আৰু মিনাৰেল এই পাঁচটা বস্তু যেতিয়া সঠিক কম্বিনেশনত সঠিক মাত্ৰাত আমাৰ বডিত আছে হেতু হেলদি ডায়েট বুলি কয় বা ব্যালেন্স কম্বিনেশন বুলি কোৱা হয় এটা এটা এক্সাম্পল দি বুজাইছো যেনেকে ধৰি লওক জিংক বোলা বস্তুটো জিংক এটা মিনাৰেল হয় এটো জিংকটো কিহত দৰকাৰ হয় জিংকটো আমাৰ দৰকাৰ হয় প্ৰটিনটো বনাবলে আৰু ডিএনএ বনাবলে এই দুটাই বস্তু কিন্তু আমাৰ বডিৰ বহুত ইম্পৰ্টেন্ট পাৰ্ট হয় ডিএনএ বস্তুটো বহুত ইম্পৰ্টেন্ট হয় প্ৰটিন বস্তুটো বহুত ইম্পৰ্টেন্ট হয় ডিএনএ টো আমি গম পাও এটো ডিটেইলছত যাব নালাগে ডিএনএ এটা বহুত ইম্পৰ্টেন্ট বস্তু হয় আৰু প্ৰটিনটো কি আমাৰ বডিৰ প্ৰতিটো পাৰ্ট আমাৰ প্ৰটিনেৰে বনোৱা হয় ডেফিনেটলি এই দুটা বস্তু বনাবলে আমাৰ জিংক মিনাৰেলটো
ডেফিনেটলি প্ৰয়োজন হয় কিন্তু জিংকটো কমি গলে কি হ'ব এই দুটা বস্তু বনিবলে দিগদাৰ হ'ব নহলে বনাৰ প্ৰসেসটো ভালকে নহব যেটো কাৰণে মেন্টাল ৰিটাৰ্ডেশন লৈকে হ'ব পাৰে তাৰমানে মেন্টাল গ্ৰোথটো প্ৰপাৰ নহব পাৰে আৰু যেটো মেন্টাল ৰিটাৰ্ড কিছুমান বাচ্চা থাকে মেন্টাল ৰিটাৰ্ড ব্ৰেইন ডেভেলপমেন্টটো ভালকে নোহোৱা কাৰণে হয় তেনেকুৱা প্ৰবলেম বিলাকো দেখা দিব পাৰে এতিয়া এজন হেলদি এডাল্টক per day কিমান জিংক লাগে 11 mg জিংক লাগে আৰু ন্যাচাৰাল সোর্সেস যদি জিংকৰ মই কবলৈ যাওঁ তেতিয়া হলে কিন্তু স্পিনাচ আৰু ৰেডিশ তাৰমানে আমাৰ যেটো পালেং শাক আৰু আমি মূলা খাও হেতুত কিন্তু সবতকে মানে ভাল সোর্স হয় জিংকৰ এটা কমন নিউট্ৰিশনাল ডেফিচিয়েন্সিজ বিলাক কি হয় ফাৰ্স্ট আমি যেটো হদাই হুনু চাৰিওফালে এটো ক্যালসিয়াম ডেফিচিয়েন্সি যেটো কওঁ world wide কথা কৈছো গ্লোবালি প্ৰবলেম বিলাকৰ কথা কৈছো এতিয়া ক্যালসিয়াম ডেফিচিয়েন্সিটো হলে আমাৰ কি কি প্ৰবলেম হ'ব আমাৰ নখৰ কোৱালিটিটো বেয়া হৈ যায় খুব ভঙ্গুৰ হৈ যায় নখটো মাসল পেইন হ'ব পাৰে ডিপ্ৰেছন লৈকে হ'ব পাৰে টায়াৰ্ডনেস ফিল হ'ব আপোনাৰ বিভিন্ন জায়গাত বিষ থাকিব ডিঙিত বিষ তাৰমানে বনৰ প্ৰবলেম হ'ব ডেফিনেটলি আপোনাৰ বিষ থাকিব আপোনাৰ ডেন্টাল প্ৰবলেম বিলাক হ'ব দাঁতৰ কোৱালিটি বেয়া হৈ যাব আপোনাৰ শ্ৰিংকেজ যেটো মই ক্যালসিয়ামত আমি ডিসকাস কৰিছিলো যে শ্ৰিংকেজ এটা আহে হেতু আমি হেতুটো প্ৰবলেম হ'ব তেনেকুৱা বিভিন্ন ধৰণৰ প্ৰবলেম বিলাক আমাৰ ক্যালসিয়াম ডেফিচিয়েন্সি কাৰণে হয় নেক্সট আমি যদি আয়ৰন ডেফিচিয়েন্সি কওঁ আয়ৰন ডেফিচিয়েন্সিটোৰ কাৰণে এটো ম্যাক্সিমাম ইয়াত পিকচাৰছটো দেখিছে ম্যাক্সিমাম পিকচাৰছত মহিলাসকলক দিয়া হৈছে কাৰণ এটো ওয়াৰ্ল্ড ওয়াইড দেখা গৈছে পুৰুষৰ তুলনাত মহিলাসকলৰ মাজত কিন্তু এই প্ৰবলেমটো বেছি দেখা যায় তাৰমানে টায়াৰ্ডনেস এটা হ'ব পাৰে এক্স ৰেষ্টলেস হৈ যায় আমাৰ শৰ্টনেস অফ ব্ৰেথ হ'ব ব্ৰিডিংত অলপ প্ৰবলেম হ'ব ডিপ্ৰেছন হ'ব পাৰে হেয়াৰ লস হ'ব পাৰে চুলি সৰিব পাৰে হেডেক্স খুব বেছি থাকিব আয়ৰন ডেফিচিয়েন্সি যদি আছে আপুনি কোল্ড যেটো ঠাণ্ডা টেম্পাৰেচাৰ হয় বহুত সেনসিটিভ হ'ব বহুত সোনকালে আপোনাক ঠাণ্ডা লাগিব নেইলছ বিলাক ব্ৰিটল হৈ যায় ব্ৰিটল মানে ভঙ্গুৰ হৈ যায় ইজিলি ভাঙি যায়গে ঠিক তেনেকে বেলেগ বেলেগ বস্তু ডেফিচিয়েন্স হলে তাৰমানে বেলেগ বেলেগ বস্তু কম হলেও কিন্তু আমাৰ প্ৰবলেম বিলাক হয় যেনেকে অলপ কিছুমান বস্তু আমি ইয়াত ডিসকাস কৰিম স্লাইডখনক সব লিখা আছে ফাৰ্স্ট ফলিক এসিডটো কমি গলে আমাৰ গ্ৰে হেয়াৰৰ প্ৰবলেম হ'ব পাৰে গ্ৰোথ ৰিলেটেড প্ৰবলেম হ'ব পাৰে গ্ৰোথটো ভালকে নহয় ভিটামিন B1 কম হলে আমাৰ মাসল ফাংশনটো উইক হৈ যায় প্যাৰালাইসিসৰ প্ৰবলেম লৈকে হ'ব পাৰে ভিটামিন A যেটো এটো আমাৰ চকুৰ কাৰণে বহুত জৰুৰী হয় নাইট ব্লাইণ্ডনেস লৈকে হ'ব পাৰে ভিটামিন B কম হলে আমাৰ বেৰি বেমাৰটো হ'ব পাৰে ভিটামিন C টো কম হলে আমাৰ স্কাৰ্বি নিচিনা বস্তুবিলাক হ'ব পাৰে ভিটামিন D টো কম হলে ৰিকেটছ নিচিনা বস্তুবিলাক হ'ব পাৰে আৰু ভিটামিন K টো কম হলে আমাৰ ব্লিডিং ডিজিজ হ'ব পাৰে এই গোটেইখিনি বস্তু মুখস্থ কৰিবলৈ একো নাই এটো অকল ইনফৰমেশনৰ কাৰণে কোৱা হৈছে তাৰমানে মূল কথাটো হ'ল যে আপোনাৰ যদি নিউট্ৰিশন লেভেলটো বডিত কম থাকে বিভিন্ন ধৰণৰ পুষ্টিকৰ দ্ৰব্যবিলাক যদি কম থাকে তেতিয়া হলে কিন্তু বডি এজ এ হোল বহুত বেছি উইক হৈ যায় বহুত প্ৰবলেম আপোনাৰ বডি ভিতৰত দেখা দিব পাৰে এতিয়া জিংকৰ কথা আমি অলৰেডি পাতিলো এতিয়া আমি নিউট্ৰিশনটো কেলে লাগে হেতু আমি সাম নিউট্ৰিশনটো আমাক লাগে এটা হেলদি লাইফ লিড কৰিবলৈ তাৰমানে হেলদি লাইফ লিড কৰিবলৈ নিউট্ৰিশনটো বডিত যদি পুৰা আছে তেতিয়া আপুনি খুব আপোনাৰ এনাৰ্জি লেভেলটো ভাল থাকিব আপুনি এটা হেলদি লাইফ লিড কৰিব পাৰিব এক্টিভ থকা কাৰণে নিউট্ৰিশন বহুত দৰকাৰ আৰু নিউট্ৰিশনটোক আপুনি ফিউল বুলি ক'ব পাৰে যেনেকৈ আমি গাড়ীত পেট্ৰল দিব লাগে ডিজেল দিব লাগে চলিবৰ কাৰণে ঠিক তেনেকৈ আমাৰ বডিটো চলিবৰ কাৰণে কিন্তু নিউট্ৰিয়েন্ট দিয়াটো বহুত বেছি প্ৰয়োজন হয় every single being living being to nutrition to লাগে তাৰমানে আমাৰ আগতেও ডিসকাস কৰিছো আমি আমাৰ বডিৰ প্ৰতিটো সেল প্ৰতিটো কোষক কিন্তু নিউট্ৰিশনটো লাগে আমাৰ বিভিন্ন অৰ্গানক নিউট্ৰিশনটো লাগে ভালকে জিআই থাকিবলৈ তাৰমানে ভালকে কাম কৰিবলৈ নিউট্ৰিশনটো কম হৈ গলে কিন্তু আমাৰ সেল বিলাক উইক হৈ যায় আৰু আমাৰ অৰ্গান যেটো বিভিন্ন ধৰণৰ বডি পাৰ্টস খিনি আছে সেইখিনিও উইক হৈ যায় এক্টিভ থকা কাৰণে অলৰেডি কলো ডিজিজৰ পৰা দূৰত থাকিব হলেও কিন্তু নিউট্ৰিশন লেভেলটো পুৰা লাগিব নিউট্ৰিশন লেভেলটো যদি পুৰা নাই তেতিয়া কিন্তু আপুনি বহুত ইজিলি বেমাৰ হ'ব এটো কাৰণে ডিজিজৰ পৰা দূৰত থাকিবলৈও নিউট্ৰিশনটো জৰুৰী হয় আমি
জীয়াই থকাৰ কাৰণে নিউট্ৰিশনটো জৰুৰী হয় আপুনি যদি ভালকে জীয়াই থাকিবলৈ বিচাৰিছে হেলদি লাইফ এটা বিচাৰিছে তেন্তে ডেফিনেটলি নিউট্ৰিশনটো জৰুৰী হয় এটা নিউট্ৰি লাইফৰ যদি কথা পাতো নিউট্ৰি লাইফৰ আমাৰ দুটা ফ্লেভাৰ থাকে অলৰেডি কলো আমাৰ এই দুটা ড্ৰিংক যে দিয়া হৈছে দুটা ফ্লেভাৰত দিয়া হৈছে আৰু কি আছে ইয়াত চাই লওক protein vitamin carbohydrate minerals তাৰমানে যেটো আমি ব্যালেন্স কম্বিনেশন চাইছিলো এটো কিন্তু গোটেইখিনি বস্তু ইয়াত দিয়া হৈছে তাৰমানে এক গিলাস নিউট্ৰিলাইফ যেতিয়া আপুনি মিক্স কৰি পেলা ড্ৰিংকটো লৈছে এই গোটেই কম্বিনেশন যেটো ব্যালেন্স কম্বিনেশন আমি কওঁ গোটেই কম্বিনেশনৰ নিউট্ৰিশন ভ্যালু কিন্তু আপোনাৰ বডিটোৱে পাই যায়গে এটাই এতিয়া চাই লওক এটা গ্লাছত আপুনি যেতিয়া ড্ৰিংকটো মিক্স কৰে আমি যিখিনি আমি চালু যে প্ৰটিন কাৰ্বোহাইড্ৰেট আমাৰ ক্যালসিয়াম আইৰন ফলিক এসিড B1 B2 এই গোটেই বস্তুখিনি আমি অলৰেডি ডিসকাস কৰিলো এখিনি কম হৈ গলে কি প্ৰবলেম হয় এই ভালেমানখিনি নিউট্ৰিশনাল ভ্যালু কিন্তু আপুনি এটা ড্ৰিংকতে পাই যায় যেতিয়া আপুনি নিউট্ৰিলাইফটো মিক্স কৰি লয় তে বেনিফিটস খিনি চাই লও নিউট্ৰিলাইফৰ বেনিফিট যদি কবলে যাও এটো ইমিউনিটিটো বুষ্ট কৰে ডেফিনেটলি আপোনাক এটা ৰেগুলাৰ ইমিউনিটি দিয়ে ষ্ট্ৰং বনাই ইমিউনিটিটো আপোনাৰ এনাৰ্জি আৰু ষ্ট্ৰেংথ লেভেলটো অলপ মেইনটেইন কৰে আপোনাক চাৰ্জড হয় সদায় আপুনি আপোনাৰ যেটো এনাৰ্জি লেভেল হয়টো কম হৈ নাযায় বেলেগ যদি মই খানাৰ লগত এতিয়া পিকচাৰটো চাওক আমি এটা সাইডত আমি জাঙ্ক ফুড আৰু ফাস্ট ফুড বিলাক থৈছো এটা সাইডত নিউট্ৰিলাইফ থৈছো তে ব্যালেন্স নিউট্ৰিশনাল আৰু প্ৰটিন সাপোৰ্ট হয় তাৰমানে আপুনি খানাৰ পৰা যেটো আমি ল্যাক হৈ যায় হেতু পুৰাটো কিন্তু আপোনাক নিউট্ৰিলাইফে সাপোৰ্ট কৰিব পাৰিব অক্সিজেন সাপ্লাইটো বঢ়াই দিব পাৰে যেটো আমাৰ ব্লাড সিস্টেমত অক্সিজেন সাপ্লাইটো হয় হেতু কিন্তু বঢ়াই দিব পাৰে আৰু অক্সিজেন সাপ্লাইটো যেতিয়া প্ৰপাৰলি হয় তেতিয়া কিন্তু বডিটোৱে খুব ভালকে কাম কৰিব পাৰে ভিটামিনস যেটো ৰেকমেন্ডেড এমাউন্ট অফ ভিটামিনস হয় যেটো আমাৰ বডি ৰেকমেন্ডেড এমাউন্ট বুলি কলে যেটো আমাক পাৰ ডে বেসিছত লাগে যেটো যিমানটো মাত্ৰা এই প্ৰপাৰ মাত্ৰাটো কিন্তু এটো আপোনাক দিয়ে বডিটো বডিটো যিমান মাত্ৰা লাগে এই মাত্ৰাটো মিনিমাম মাত্ৰাটো যেটো লাগে এটো নিউট্ৰিলাইফে আপোনাক দিয়ে macronutrients mineral and trace elements macro আৰু micro দুই ধৰণৰ নিউট্ৰিয়েন্ট হয় macroটো হল বেছি লাগে হেতু কাৰণে macro মানে ডাঙৰ বুলি কোৱা হৈছে আৰু micro মানে কম লাগে যেটো ভিটামিন আৰু মিনাৰেল হয় আমাৰ কাৰ্বোহাইড্ৰেট প্ৰটিন বুলা বস্তুবিলাক macroত আহে আৰু আমাৰ মাইক্ৰোত আহে ভিটামিনস আৰু মিনাৰেল তো গোটেইখিনি বস্তু আপুনি এটা ড্ৰিংকতে পাব বেনিফিটস খিনি আমি চালো ইয়াৰ বাহিৰেও গ্ৰোথ ৰিটাৰ্ডেশনটো প্ৰিভেন্ট কৰিব তাৰমানে গ্ৰোথটো যেটো ভালকে হ'ব নোৱাৰে হেতু ডেফিনেটলি গ্ৰোথটো আপোনাক ভাল কৰাত এটো হেল্প কৰিব ইনফাৰ্টিলিটি টু প্ৰিভেন্ট কৰে যেটো ডেফিচিয়েন্সি কাৰণে আমাৰ ফাৰ্টিলিটি ৰেটটো কমি যাব পাৰে হেতু আমাৰ ডেফিনেটলি ইনফাৰ্টিলিটি প্ৰবলেমৰ পৰা প্ৰিভেন্ট কৰে এনিমিয়া বা উইকনেছৰ পৰা প্ৰিভেন্ট কৰে মানে বচাই হেতু প্ৰসেছত হেল্প কৰে আমাৰ স্কিন আই আৰু সেক্সুৱেল ফাংচনৰ কাৰণে খুব ভাল স্কিন হেল্থটো ভাল কৰিব আমাৰ চকুৰ হেল্থটো ভাল কৰিব আৰু সেক্সুৱেল ফাংচনটো ভাল কৰিব স্কুল গোইং বাচ্চাক দিব পাৰে মেন্টাল হেল্থ আৰু ফিজিক্যাল হেল্থৰ কাৰণে ডেফিনেটলি গ্ৰোইং এজ হয় হেতু সময়ত 100% এটো বহুত বেছি ইম্পৰ্টেন্ট হয় এডাল্টছক দিব পাৰে নিজৰ মাসল হেল্থটো ভাল থব কাৰণে এনাৰ্জি লেভেলটো মেইনটেইন কৰাৰ কাৰণে আৰু বয়সস্থ মানুহক দিব পাৰে যে বয়সস্থ মানুহৰ বডিত কি হয় নিউট্ৰিশন ভ্যালুটো অলপ ন্যাচাৰালি কমি যায়গে এনাৰ্জি লেভেলটো কম হৈ যাব পাৰে এওঁলোকক দিব পাৰে ফিমেলছক দিব পাৰে ষ্ট্ৰেছটো ওভাৰকাম কৰিবলে আৰু এক্সহশন এটা হ'ব পাৰে বহুত বেছি কাম কৰিলে কেতিয়াবা এক্সহশন এটা হয় হেতু ব্যালেন্স কৰি দিব আৰু হৰমোন লেভেলটো যেটো ইমব্যালেন্স হোৱাৰ চান্সেসটো ফিমেলৰ বহুত বেছি দেখা যায় হেতুকো কন্ট্ৰোল কৰিব protein আৰু nutrition deficient population তাৰমানে এনেকুৱা মানুহ আছে যে অলৰেডি deficiency বডিত আছে তেনেকুৱা মানুহক 100% প্ৰডাক্টটো ৰেকমেন্ড কৰি দিব যিকোনো মানুহক দিব পাৰে এনেকুৱা মানুহ যে হেলদি থাকিব বিচাৰিছে এক্টিভ থাকিব বিচাৰিছে এটো এটা হেলথ ড্ৰিংক হয় সবে কিন্তু এই ড্ৰিংকটো লব পাৰে সাধাৰণতে হেলথ ড্ৰিংক বুলি ক'লে কি হয় আমি বাচ্চাৰ লগতে কানেক্ট কৰো বা ৰিলেট কৰো কিন্তু আমাৰ ড্ৰিংকটো এনেকে ডিজাইন কৰা হৈছে যে এনি এজ গ্ৰুপ এই প্ৰডাক্টটো ইউজ কৰিব পাৰিব বাচ্চাৰ কাৰণে সেফ হয় প্ৰেগনেন্ট ওমেন কাৰণে সেফ হয় ল্যাক্টেটিং ওমেনৰ কাৰণে সেফ হয় তো যিকোনো এবিলাক কেছত আপুনি ড্ৰিংকটো নিঃসন্দেহে দিব পাৰে এনেকুৱা বহুত বস্তু আছে যে ইলনেস আৰু সিনড্ৰমস বিলাক থাকে অল কাইন্ডস অফ এবিলাক হেৰি কনসিকুৱেন্সেস থাকিব পাৰে তাত অলপ হেৰি চাই পেলাই ইউজ কৰিব ইয়াৰ পৰা সাইড ইফেক্টস একো নাই প্ৰডাক্টটো যেটো নিউট্ৰিলাইফ কৈ আছো প্ৰডাক্টৰ সাইড ইফেক্টস একো নাই
body situation to actually etu all of depend kore beleg body actually individual body bilak etu pora etu beleg hoy kiba jodi particular case ot bole product to heri kora nai তেওঁ লব পৰা নাই বা adjust হোৱা নাই product ৰ লগত এটো বেলেগ কথা কিন্তু আমাৰ ফালৰ পৰা কিন্তু একো side effects নাই wonder food of the entire family এটো কোৱা হয় এটো আমাৰ on and on or এটা excellent wonder food হয় যেটো ফ্যামিলিত কিন্তু প্ৰতিজন মেম্বাৰে প্ৰডাক্টটো ইউজ কৰিব পাৰে নিজৰ নিউট্ৰিশনাল লেভেলটো মেইনটেইন কৰিব কাৰণে কেনেকে লব লাগিব এটো অলপ চাই লব ভালকে মন কৰিব আপুনি গাখীৰ বা একদম কুকুমিয়া গৰম পানী warm water বুলি কোৱা হৈছে হালকা গৰম হেতুত আপুনি মিক্স কৰি পেলাই লব পাৰে এটোৰ মিল্ক শেক বনাব পাৰে জুস জুসেছৰ লগত মিক্স কৰিব পাৰে সুপস বনাব পাৰে যেনেকে আপুনি মন যায় তেনেকে এটো ইউজ কৰিব পাৰে ডোসেজটো কিমান হ'ব 2 স্পুন লব নিউট্ৰিলাইট 1 গিলাসৰ কাৰণে 1 গিলাসত যেতিয়া মিক্স কৰি আছে 2 স্পুন লব আৰু বাচ্চাক যদি দি আছে 4 বছৰ বা তাতকে ওপৰত তাত আপুনি 1 স্পুন দিলে হ'ব যদি ইনফ্যান্টক দি আছে তাৰ মানে একেবাৰে কেঁচুৱা যদি হয় তেতিয়া হলে আধা স্পুন দিব এটা কথা সদায় মনত থব কাবাৰ যদি ডাইজেশনৰ প্ৰবলেম হৈ আছে কেতিয়াবা হয় যে বয়সটো কম হলে বাচ্চাবিলাকে এটো ডাইজেশন ডাইজেশন প্ৰসেছত যদি হেৰি হৈ আছে আপোনাৰ লাগিছে যে কিবা সিম্পটম দেখিছে ডাইজেষ্ট কৰিব পৰা নাই তেতিয়া হলে মাত্ৰাটো আৰু অলপ কমাই পেলাই আপুনি দিব পাৰে স্পোর্টসম্যানৰ কাৰণে ডেফিনেটলি ভাল এক্টিভ থাকিব কাৰণে এনাৰ্জি লেভেলটো মেইনটেইন কৰিব কাৰণে বডি বিল্ডাৰ আছে বডিটো বিল্ড কৰিব বিচাৰিছে জিমত যায় তেনেকুৱা মানুহকো দিব পাৰে ডোজ কি হ'ব আমাৰ স্পোর্টস পারসন আৰু বডি বিল্ডাৰ যিবিলাক আছে এওঁলোকৰ কাৰণে ডোজটো অলপ বেছি হ'ব 3 স্পুন হ'ব এদিন যেনেকে খায় তেনেকে খাব পাৰিব ওয়ে খিনি মই কৈ দিছো সুগাৰ যদি আপুনি মিক্স কৰি পেলাই লব বিচাৰিছে টেষ্টৰ কাৰণে তেতিয়া হলে মিক্স কৰিব পাৰে এটো নিজৰ ওপৰত ম্যাক্সিমাম ইউজ নকৰে যদি আপোনাৰ লাগিছে যে টেষ্টৰ কাৰণে আপুনি সুগাৰ মিক্স কৰিব ডেফিনেটলি আপুনি মিক্স কৰি পেলাই খাব পাৰে নিউট্ৰিলাইফ অন এন্ড অনৰ এটো FSSI ৰ পৰা approved product হয় FSSI কি হয় ফুড সেফটি এন্ড স্ট্যান্ডার্ডস অথৰিটি অফ ইন্ডিয়া এটো এটা গভৰ্নমেন্ট অৰ্গানাইজেচন হয় চৰকাৰী সংস্থা হয় য'ত আমাৰ খোৱা বস্তু বিলাক লঞ্চ হোৱা পিছত এপ্ৰুভেল দিয়াৰ কাম কৰে তাৰ পৰা যদি এটো এপ্ৰুভ প্ৰডাক্ট হয় 100% অথেন্টিক প্ৰডাক্ট হয় সেফ হয় আপুনি এটো নিসন্দেহে ইউজ কৰিব